নমস্কাৰ ফেচবুক লাইভলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো ব্যস্ততাৰ বাবে বহুদিন ফেচবুক লাইভ বা আপোনালোকৰ লগত কথা পাতিব পৰা নাই আজি মই উৰিষ্যাৰ ভুৱনেশ্বৰত আছো উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন মাঝি ডাঙৰীয়াই মোক উৰিষ্যাত এটা উৰিষ্যা চৰকাৰে নিৰ্মাণ কৰি উলোৱা বেডমিণ্টনৰ ষ্টেডিয়াম এটা উদ্বোধনৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছিলে আৰু তেখেতৰ লগত একেলগে আজি উৰিষ্যাত প্ৰায় ৭৫ কোটি টকা ব্যয় কৰি উলোৱা খুব সুন্দৰ বেডমিণ্টনৰ ষ্টেডিয়াম এটা উদ্বোধন কৰাৰ সৌভাগ্য হ'ল ভুৱনেশ্বৰত আহিলে জগন্নাথ মন্দিৰলৈ গৈ সেৱা কৰাটো সঁচাকৈ এটা আনন্দৰ বিষয় আৰু ভুৱনেশ্বৰত কোনোবাই মাতিলেই নিমন্ত্ৰণ এই কাৰণে ৰক্ষা কৰোঁ যাতে জগন্নাথপুৰী মন্দিৰলৈ যোৱাৰ এটা সুযোগ পাওঁ আজিও ৰাতিপুৱা জগন্নাথ মহাপ্ৰভুৰ মন্দিৰলৈ গ'লো মহাপ্ৰভুক সেৱা জনাই সকলোৰে মংগল আৰু শান্তি কামনা কৰিলো অহাকালি ৰাতিপুৱা যোৰহাটলৈ যাম আৰু পৰহি দিনাখন গোলাঘাটত থাকিম আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে অহা 11টা দিন আমি গোটেই অসমতে বিকাশৰ যাত্ৰা বা বিকাশৰ বাবে 12 দিন বুলি এটা কাৰ্যসূচী ৰূপায়ণ কৰিছো এই সময়ছোৱাৰ ভিতৰতে আমি কেইবাটাও আঁচনিৰ সুফল ৰাইজৰ ওচৰলৈ লৈ আহিম বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম ডিভিজন বা ৭৫% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰী বা ছাত্ৰসকলৰ বাবে স্কুটি মেট্ৰিক পৰীক্ষাত 75% লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আনন্দৰাম বৰুৱা বঁটা নৱমমান শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে চাইকেল যিসকল মহিলাই মাইক্ৰ ফাইনেন্সৰ লোন লৈছিল তেখেতসকলৰ লোন বেংকক আমি উভতাই দিলো ৫০,০০০ টকাৰ পৰ্যন্ত এতিয়া বেংকৰ পৰা পোৱা নো ডিউজ চাৰ্টিফিকেটখনো আমি এই সময়ছোৱাৰ ভিতৰতে বিতৰণ কৰিম আৰু তাৰ লগতে বিধ্বস্ত যোৱাবাৰ বানপানীয়ে বিধ্বস্ত কৰি থৈ যোৱা পৰিয়ালসমূহলৈও এই সময়ছোৱাৰ ভিতৰতে আমি আৰ্থিক সাহায্য বিতৰণ কৰিম অহা 15 তাৰিখে অসমৰ প্ৰায় 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ডৰো যোগান ধৰিম আৰু এনে ধৰণে মই সিদিনাখন হিচাপ কৰি চাইছিলো যে প্ৰায় 30 লাখ লোকক বা প্ৰায় 15 লাখ বা 12 লাখ পৰিয়ালক আমি এই সময়ছোৱাৰ ভিতৰত বিভিন্ন আঁচনিৰ জৰিয়তে আমি সহায় কৰিব পাৰিম আৰু সেইভাবে বিকাশৰ 12টা দিন আৰু এই 12টা দিনত আমাৰ মন্ত্ৰী সভাৰ সদস্যসকলে আৰু মই নিজেও গোটেই ৰাজ্যখনত য'ত যেনেকে পাৰো জিলাৰ সদৰসমূহলৈ গৈ এই আঁচনিসমূহৰ সুফল ৰাজ্যবাসীক বিতৰণৰ বাবে চেষ্টা কৰিম অৱশ্যে 17 তাৰিখে মই ভূটানলৈ যাম ভূটানৰ ৰজাই তেখেতসকলৰ ৰাষ্ট্ৰীয় দিৱসৰ দিনাখন মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছে অনুষ্ঠানত উপস্থিত থকাৰ বাবে ভূটান আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ যোৱা বছৰ ভূটানৰ ৰজা আমাৰ অসমলৈ আহিছিল আৰু এইবাৰ তেখেতে মোক ভূটান ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছে অনাগত দিনত ভূটানৰ সৈতে আমাৰ সুসম্পৰ্কৰ সুযোগ লৈ ভূটানৰ পাদদেশত অৰ্থাৎ ভূটানৰ
পাহাৰৰ ঠিক তলতে থকা আমাৰ জিলাসমূহলৈ উন্নত জলসিঞ্চনৰ ব্যৱস্থা, ভূটানৰ পানীৰে উন্নত খোৱা পানী যোগান আঁচনি আৰু ভূটানত উৎপন্ন হোৱা জলশক্তি অসমলৈ লৈ আহি অসমৰ বিদ্যুতৰ নাটনি জোৰাতাপলি মৰাকে ধৰি কেইবাটাও নতুন কামৰ কথা বা নতুন বিষয় মোৰ ভূটান ভ্ৰমণৰ সময়ত সেই ৰাষ্ট্ৰৰ মন্ত্ৰী প্ৰধানমন্ত্ৰী তেখেতসকলৰ লগত মই আলোচনা কৰিম। গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈও এটা ৰেল লাইন নিৰ্মাণৰ কথা চিন্তা কৰি থকা হৈছে আৰু মোৰ যাত্ৰাৰ সময়ত বা মই তাত থকাৰ সময়ত এই বিষয়টো আলোচনা কৰিম। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, যোৱা সেই প্ৰতিজ্ঞাকে আকৌ এবাৰ স্পষ্ট ৰূপত জনমানসত পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে। সেই বিষয়ে ইতিমধ্যে তেওঁলোকে সংবাদ মাধ্যম সামাজিক মাধ্যমত প্ৰচাৰ আৰু প্ৰকাশ কৰিছে। তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী ৰাজপত্ৰিত বিষয়া লোকসেৱা আয়োগৰ পৰীক্ষা এই সকলো বিলাকতে মেধাৰ ওপৰত যি এক নিযুক্তি প্ৰক্ৰিয়া আমি যোৱা ৩.৫ বছৰত স্থাপন কৰিব পাৰিলোঁ, সি ভাবোঁ আৰু মই অনুভৱ কৰোঁ সি আমাৰ চৰকাৰৰ কাৰ্যকালৰ এটা হাই পইণ্ট অৰ্থাৎ এক সৰ্বশ্ৰেষ্ঠ সফলতা হৈ থাকি যাব। ২০১২ চনত মই শিক্ষামন্ত্ৰী হৈ থাকোঁতে শিক্ষক নিযুক্তিক স্বচ্ছতা দিবলৈ চেষ্টা কৰিছিলোঁ। আজি ২০২৪ চন পাৰ হৈ যাব, ২৫ত আমি ভৰি দিম। যোৱা ১৩টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলোঁ আৰু মেধাৰ ওপৰত চাকৰি পোৱা শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটো আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলোঁ। যোৱা ৩টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলোঁ আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ, এক কালজয়ী ক্ষণ। অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম সামাজিক মাধ্যমত যিসকল লোকে আমাক সততে সমালোচনা কৰি থাকে, তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক। কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে, অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে, চৰকাৰী চাকৰিত এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি? আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক। ডাঙৰ ডাঙৰ মন্ত্ৰীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আঢ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, ১ কোটি টকাৰ লৈ উপঢৌকন, ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালোঁ, সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলোঁ আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছোঁ।
পৰীক্ষাৰ ফলাফল হ'ল এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিলে মৰাণ আৰু মটক যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা ডিএছপি বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰিব পৰা নাছিলোঁ মই এবাৰ প্ৰতিশ্ৰুতি দিছিলোঁ যে মৰাণ জনগোষ্ঠীৰ বাবে এটা মেজিষ্ট্ৰেটৰ পোষ্ট আৰু তেওঁলোকৰ বাবে এটা ডিএছপিৰ পোষ্ট আমি সংৰক্ষণ কৰিম আৰু তেনেধৰণে মটক জনগোষ্ঠীৰ বাবেও এটা ডিএছপি পোষ্ট আৰু আমি এটা মেজিষ্ট্ৰেটৰ পোষ্ট আমি সংৰক্ষণ কৰিম এইবাৰ মৰাণ মটক জনগোষ্ঠীৰ স্বাগতা বৰুৱা আৰু মৰাণ জনগোষ্ঠীৰ সেউজ দহোটীয়াই এই সংৰক্ষিত আসনত এছিএছত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল ঠিক তেনেধৰণে মটক জনগোষ্ঠীৰ ত্ৰিনয়ন দত্ত আৰু প্ৰাচিত মৰাণ জনগোষ্ঠীৰ পৰা ডিএছপি পোষ্টত সংৰক্ষিত আসনত নিযুক্তি পাবলৈ সক্ষম হ'ল ইয়াৰ উপৰিও মটক জনগোষ্ঠীৰ 3 গৰাকী যুৱক যুৱতীয়ে সুস্মিতা বৰুৱা দিবাকৰ গোহাঁই আৰু ইন্দ্ৰাণী সেনাপতিয়ে মেধাৰ ভিত্তিত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল যি ধৰণে আমি অসমৰ খিলঞ্জীয়া জাতিসত্তাসমূহৰ উত্থানৰ বাবে কাম কৰি আছো এই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীয়ে পোৱা ন্যায়ে আমাৰ চৰকাৰৰ অসমৰ খিলঞ্জীয়া জাতিসত্তাৰ প্ৰতি থকা একান্ত শ্ৰদ্ধা আৰু ভক্তিক আকৌ এবাৰ সন্মুখলৈ লৈ আহিলে এই কামবোৰ আগৰ চৰকাৰ বিলাকৰ দিনতো হ'ব পাৰিলেহেঁতেন কিন্তু আজি আমি সেই দায়িত্বসমূহ পালন কৰিছোঁ আৰু সৰু সৰু কাম যি কামসমূহে অসমীয়া জাতিৰ মাজত সমন্বয়ৰ এটা নতুন সেতু নিৰ্মাণ কৰিব সেই কামবিলাক এটা এটাকৈ আমি সমাপন কৰিবলৈ আগবঢ়াই নিবলৈ প্ৰচেষ্টা কৰিছোঁ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধি ৰূপেশ গোৱালাক গৃহমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰত কাম কৰিবলৈ আমি সুবিধা দিছোঁ বৰাকৰ পৰা 2জনকৈ মন্ত্ৰীক আমি অন্তৰ্ভুক্ত কৰিছোঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এক বিশ্বাসৰ বাতাবৰণ নিৰ্মাণ কৰিবলৈ আমি প্ৰচেষ্টা কৰিছোঁ মই ভাবো আমাৰ চৰকাৰৰ দিনত প্ৰতিটো দিনেই আমি কৰি অহা ইতিবাচক কামসমূহে আমাৰ সমাজখনক এক নতুন মাত্ৰা দিব ইতিহাসৰ কালখণ্ডত আমাৰ চৰকাৰৰ এই সময়ছোৱাত কৰি যোৱা ইতিবাচক কাম-কাজবোৰক ইতিহাসৰ কালচক্ৰই স্বীকৃতি দিব চাওঁতে চাওঁতে 2024 বৰ্ষটো আমি পাৰ কৰিবৰ বাবে গৈ আছো বৰদিনৰ উৎসাহ নতুন বছৰৰ উৎসাহ উদ্দীপনাই অনাগত দিনকেইটাক আমাক আপ্লুত কৰি ৰাখিব আনন্দৰ মাজতে বহু পৰিয়ালৰ মাজত দুখৰ বন্যাও আহে বিশেষকৈ এই সময়ছোৱাত গাড়ী মটৰৰ এক্সিডেন্ট বাঢ়ে
মটৰচাইকেলৰ এক্সিডেণ্ট বাঢ়ে আনন্দ উৎসাহৰ সময়খিনিতে বহু ব্যক্তিৰ জীৱনলৈ দুৰ্বিষহ নামি আহে অন্ধকাৰৰ কলীয়া ডাৱৰ নামি আহে বহু পৰিয়ালে এই সময়ছোৱাতে জীৱনৰ আটাইতকৈ দুখৰ সময়খিনিৰ সন্মুখীন হ'ব লাগে ইয়াৰ মূল কাৰণেই হৈছে সাৱধান নোহোৱা মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি নতুন বছৰত আদৰণি জনোৱাৰ সময়ত মটৰচাইকেলত স্কুটাৰত আমি হেলমেট পিন্ধিবলৈ যাতে পাহৰি নাযাওঁ মই অসমবাসী ৰাইজৰ বিশেষকৈ আমাৰ পৰিয়ালৰ মা বোৱাৰী সকলোকে মই অনুৰোধ কৰিম ঘৰৰ মানুহজনক সদায় মনত পেলাই দিব হেলমেট নিপিন্ধাকৈ যাতে তেওঁলোকে মটৰচাইকেল নচলায় সুৰাপান কৰি গাড়ী চলায় আমি বহুতে মৃত্যুৰ সৈতে সন্মুখীন হৈছো মই ভাবো সুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ বাবে এক দায়িত্ব সেই দায়িত্ব মোৰ জীৱনৰ বাবে নহয় মোৰ পৰিয়ালটোৱে যাতে মোৰ অবৰ্তমানত কষ্টকৰ জীৱন যাপন কৰিব নালাগে সেয়া মোৰ পৰিয়ালটোৰ প্ৰতি দায়িত্ব মইতো নোহোৱা হৈ যাম মোৰ অবৰ্তমানত পৰিয়ালটোৰ উপাৰ্জন ক'ৰ পৰা আহিব পৰিয়ালটোৱে কেনেকৈ চলিব যি মাতৃৰ বুকু খুদা হ'ব সেই মাতৃক সেই ক্ষতিপূৰণ কোনে দিব মোৰ অনুৰোধ হেলমেট নিপিন্ধাকৈ এইকেইদিন বিশেষকৈ এই 15টা দিন স্কুটাৰ মটৰচাইকেল একেবাৰেই নচলাব আপুনি যদিও সুৰাপান নকৰে সন্মুখৰ পৰা অহা ট্ৰাকৰ ড্ৰাইভাৰজনে যে সুৰাপান নকৰাকৈ থাকিব তাৰতো কোনো গ্যাৰেণ্টি নাই সেইবাবে আমি নিজেই নিজক ৰক্ষা কৰিব লাগিব নিজে আমি সাৱধান হ'ব লাগিব আপুনিও সুৰাপান কৰি গাড়ী নচলাব লাহে লাহে শীতৰ ৰাতিবোৰ আকৌ আমাৰ মাজলৈ উভতি আহিছে শীতকালত ৰাতিপুৱা সময়ত কুঁৱলীয়ে সমগ্ৰ পৃথিৱীখন ঢাকি ৰাখে যোৱা বছৰ দেৰগাঁৱত হোৱা সেই দুখ লগা দুৰ্ঘটনাৰ ছবি মোৰ এতিয়াও মনত আছে মই যেতিয়া দুৰ্ঘটনাৰ পিছত দেৰগাঁৱলৈ গৈছিলোঁ সন্তানহাৰা মাতৃসকল স্বামীহাৰা পত্নীসকলক দেখা পাই দুখত ম্ৰিয়মান হৈ পৰিছিলোঁ যোৱা কেইদিনমান আগতে মই ডায়েৰী মোৰ এই বছৰৰ ডায়েৰীখন প্ৰকাশ কৰিবলৈ যোৱাৰ বাবে ডায়েৰীৰ পাতবোৰ চাই থাকোঁতে সেই দিনটোৰ ডায়েৰীখন পঢ়িবলৈ যাওঁতে মই পুনৰ মনত সেই একে কষ্টই অনুভৱ কৰিছিলোঁ মই অনুৰোধ কৰিম পিকনিক আমি খাব যাম কিন্তু কুঁৱলী থাকোঁতে বাছখন কুঁৱলীৰ মাজেৰে চলাই লৈ যোৱাৰ কোনো প্ৰয়োজন নাই আমি আমাৰ সময়সীমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ ড্ৰাইভাৰজনক ভালকৈ শুব দিব পাৰোঁ আৰু ড্ৰাইভাৰজনে যাতে মদ নোখোৱাকৈ পিকনিকৰ বাছখন চলাইছে তাক আমি চাব পাৰোঁ যিসকল লোকে পিকনিক পৰিচালনাৰ দায়িত্বত থাকিব তেওঁলোকৰ দায়িত্ব খালি পুঁজি সংগ্ৰহ কৰা পিকনিকৰ খাদ্যদ্ৰব্য যোগাৰ কৰা খাদ্যদ্ৰব্য ৰন্ধন কৰা এইটোতে সীমাবদ্ধ হৈ নাথাকে পিকনিক খাবলৈ যোৱাসকলক সুৰক্ষিত কৰি ঘৰলৈ উভতাই লৈ অহাও সংগঠকসকলৰে দায়িত্ব মই আশা কৰোঁ অহা কেইটামান দিন পিকনিকৰ বতৰ বৰদিনৰ বতৰ নতুন বছৰৰ আদৰণি এই সময়ছোৱাত এই কথাকেইষাৰ যাতে আমি মনত ৰাখোঁ শ্ৰদ্ধাৰ ৰাইজ 5টা উপনিৰ্বাচনৰ ফলাফলৰ পিছত মই আজি আপোনালোকক প্ৰথমবাৰৰ বাবে ফেচবুক লাইভত সাক্ষাৎ পাইছোঁ
মই এই আপাহতে বিহালী ৰাইজক, চামগুৰিৰ ৰাইজক, ধলাই ৰাইজক, চিডলি সমষ্টিৰ ৰাইজক আৰু বঙাইগাঁও সমষ্টিৰ ৰাইজক আপোনালোকে আমাক যি আশীৰ্বাদ দিলে তাৰ বাবে পুনৰ এবাৰ মই অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো। আৰু মই আপোনালোকক বিশ্বাস দিব খোজো, সমষ্টিৰ উন্নয়ন, ৰাজ্যৰ উন্নয়ন আমাৰ বাবে প্ৰাথমিকতা, আৰু আমি সেই কামৰ পৰা কেতিয়াও আঁতৰি নাহোঁ। অসমৰ বিকাশ আৰু অসমৰ উন্নয়ন ই আমাৰ বাবে এক কৰ্মযজ্ঞ, আৰু এই কৰ্মযজ্ঞৰ পৰা আমি কেতিয়াও আঁতৰি নাহোঁ। আমি নামৰূপৰ ফাৰ্টিলাইজাৰ প্লান্টৰ নিৰ্মাণৰ কামত এতিয়া আমি প্ৰায় আগবাঢ়ি গৈছোঁ। ৯৫% আমি সফলতা ইতিমধ্যে লাভ কৰিছোঁ। মই ভাবোঁ যে ভাৰত চৰকাৰৰ কেবিনেটত ইয়াৰ ইতিবাচক ঘোষণা আমি কিছুদিনৰ ভিতৰতে শুনিবলৈ পাম। সেই ধৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং আৰু আন নতুন বহু প্ৰকল্পৰ সম্ভাৱনালৈ আমি এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণখন ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত আৰম্ভ কৰিম। মই আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। আকৌ এবাৰ লগ পাম। আজিৰ এই ব্ৰডকাষ্টত যিসকলে আমাক সহযোগিতা কৰিলে, যিসকলে এই ব্ৰডকাষ্ট প্ৰত্যক্ষ কৰিলে, তেওঁলোকক মই পুনৰ এবাৰ ধন্যবাদ দিছোঁ। অহা জানুৱাৰী মাহৰ পৰা আমি বহুদিনে জমা হৈ থকা কিছুমান সমস্যা সমাধানৰ কামত হাত দিম। বহু আমাৰ চৰকাৰৰ লগত কাম কৰি থকা বহু ব্যক্তিৰ, বহু অনুষ্ঠানৰ, বহু সংগঠনৰ বহু সমস্যা আছে। অহা জানুৱাৰী মাহৰ পৰা লাহে লাহে সেই সমস্যাবিলাক সমাধানৰ দিশতো মই ব্যক্তিগতভাৱে চকু দিম। অসমলৈ উভতি গৈ খুব সোনকালে আকৌ এবাৰ ফেচবুক লাইভত লগ পাম। পুনৰ এবাৰ আটাইকে বহুত বহুত ধন্যবাদ জনাইছোঁ। নতুন বছৰৰ শুভেচ্ছা আজিয়ে নিদিওঁ, নতুন বছৰৰ আগতে নিশ্চয় ফেচবুকত আকৌ এবাৰ ফেচবুক লাইভত লগ পাম। শেষত এষাৰ বক্তব্যৰে মই আপোনালোকৰ পৰা বিদায় মাগিব খুজিছোঁ। আমি বৰদিনৰ আনন্দ পালন কৰিম, নতুন বছৰৰ আনন্দ পালন কৰিম, কিন্তু এই সময়খিনিত বাংলাদেশত বাস কৰা হিন্দু সমাজে সন্মুখীন হোৱা অবৰ্ণনীয় অত্যাচাৰ আৰু তেওঁলোকৰ ওপৰত চলাই অহা শোষণ আৰু অত্যাচাৰে আমাৰ মনটো ব্যথিত কৰি ৰাখিছে। কি ধৰণে এখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘিষ্ঠ হিন্দু সমাজৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হৈছে, সি আমাৰ বাবে চিন্তাৰ বিষয়। যিখন ৰাষ্ট্ৰক স্বাধীনতা পোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই আটাইতকৈ বেছি সহায় কৰিছিল, যিখন ৰাষ্ট্ৰক স্বাধীনতা দিবলৈ সামৰিক বাহিনীৰ জোৱানসকলে তাৰ মাজত ৯০% হিন্দু আছিলে, যিসকলে চৰম ত্যাগৰ সন্মুখীন হৈছিল, আৰু যিখন ৰাষ্ট্ৰক স্বাধীন কৰিবলৈ আমাৰ অসম আৰক্ষীক আৰু ভাৰতবৰ্ষৰ ৰাইজে পূৰ্ণ সহযোগিতা কৰিছিল, সেইখন ৰাষ্ট্ৰই আজি আমাৰ সমাজখনক চলোৱা অত্যাচাৰে আমাৰ মন স্বাভাৱিকতে ক্ষোভিত কৰিছে। মই আশা কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত আমি বাংলাদেশৰ হিন্দু সমাজক সুৰক্ষিত কৰিব পাৰিম। তেওঁলোকৰ সুৰক্ষাৰ বাবে নেদেখাজনৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা কৰিলোঁ। আকৌ লগ পাম।
জয় হিন্দ, বন্দে মাতৰম।